নমস্কাৰ আজি আমি স্টার্ট কৰিম জ্যামিতি 2 ইয়াত আমি চতুৰ্ভুজৰ বিষয়ে আলোচনা কৰিম চতুৰ্ভুজ হল যে চাৰিটা বাহুৰে আগৰা এখন বন্ধ সমতল ক্ষেত্ৰক চতুৰ্ভুজ বোলে চতুৰ্ভুজ এটো এটা চতুৰ্ভুজ হ'ব চতুৰ্ভুজ এনেকে চাৰিটা বাহু যদি আগৰা এখন বন্ধ সমতল ক্ষেত্ৰক চতুৰ্ভুজ বোলে যেনে এ বি সি ডি এটো এটা চতুৰ্ভুজ হ'ব যে চাৰিটা বাহু মুঠতে চাৰিটা বাহু যদি হয় তেতিয়ালে এটো এটা চতুৰ্ভুজ যে চাৰিটা বাহুৰে আগৰা এখন সমতল ক্ষেত্ৰক চতুৰ্ভুজ বুলি আমি ক'ব পাৰো চতুৰ্ভুজ প্ৰধানতঃ দুই প্ৰকাৰ হয় এটা হল উত্তল চতুৰ্ভুজ আনটো হল অবতল চতুৰ্ভুজ তো উত্তল চতুৰ্ভুজটো কেনেকৈ থাকে উত্তল চতুৰ্ভুজটো এনেকৈ থাকিব এটা এইটো এনেকৈ থাকিব উত্তল চতুৰ্ভুজ এটো বাহিৰ ফালে এনেকৈ ওলোৱা থাকিব বাহুবিলাক তেতিয়ালে এটো কোৱা হয় উত্তল চতুৰ্ভুজ যেনেকৈ পি কিউ আৰ এস এটো এটা উত্তল চতুৰ্ভুজ হৈছে আৰু অবতল চতুৰ্ভুজটো এনেকৈ থাকে এটো যেনেকৈ উত্তল চতুৰ্ভুজত যেনেকৈ বাহুবোৰ বাহিৰৰ ফালে ওলোৱা থাকে এনেকৈ আৰু অবতল চতুৰ্ভুজত কি হয় বাহুবোৰ এটা এনেকৈ বাহুবোৰ যেটো ভিতৰ ফালে সোমোৱা থাকে এনেকৈ আমি এটো ক'ব পাৰো এটা অবতল চতুৰ্ভুজ এটো যদি নাম দিও এ বি সি ডি ইয়াত কেইটা হল এটা দুটা তিনটা চাৰিটা পাঁচটা এটো পঞ্চভুজ হৈ গল যেলে এটো চতুৰ্ভুজটো এনেকৈ হ'ব যদি চতুৰ্ভুজ লিখো এনেকৈ লিখিব পাৰো এনেকৈ দি পেলাই এনেকৈ দিম এনেকৈ দিব পাৰো এটো এটা উত্তল চতুৰ্ভুজ এটো উত্তল পঞ্চভুজ হৈ যাব আৰু উত্তল যেটো উত্তল চতুৰ্ভুজটো আমি এনেকৈ দিব পাৰো ভিতৰ ফালে সোমোৱা থাকিব এটো যদি এ বি সি ডি দিও তেতিয়ালে এটো এটা উত্তল চতুৰ্ভুজ চাৰিটা ভাগ হল এটা দুটা তিনটা চাৰিটা হৈছে তেতিয়ালে এটো এটা উত্তল চতুৰ্ভুজ আৰু এটো উত্তল পঞ্চভুজ হ'ব পঞ্চভুজ মানে পাঁচটা বাহু অষ্টভুজ হলে ছয়টা বাহু এনেকৈ হৈছে যি হওক তাৰমানে উত্তল আৰু অবতল হলে আমি কেনেকৈ বুজিম উত্তল মানে হল বাহুবোৰ এনেকৈ বাহিৰৰ ফালে ওলোৱা থাকিব এটো উত্তল আৰু অবতল মানে এনেকৈ ভিতৰ ফালে সোমোৱা থাকিব এটো কোৱা হয় উত্তল চতুৰ্ভুজ হলে চাৰিটা পঞ্চভুজ হলে পাঁচটা বাহু থাকিব ষষ্ঠভুজ হলে ছয়টা বাহু থাকিব মানে ষষ্ঠভুজ হলে কেনেকৈ থাকিব ছয়টা বাহু যেনেকৈ এনেকৈ থাকিব ছয়টা বাহু এটো কোৱা হয় ষষ্ঠভুজ মানে ছয়টা বাহু এটা দুটা তিনটা চাৰিটা পাঁচটা ছয়টা বাহু এটো আমি নাম দিও পি কিউ আৰ এস টি সাপোজ এটো এক্স দিলো যিকোনো আমি নামটো আমাৰ আপোনাৰ ইচ্ছালৈকে যেটো ইচ্ছা হয় এটো দিব পাৰে এটো কোনো অসুবিধা নাই এটা তাৰমানে এটো এটা ষষ্ঠভুজ সপ্তম ভুজ হলে সাতটা বাহু থাকিব অষ্টভুজ হলে আঠটা বাহু থাকিব এনেকৈ যে চতুৰ্ভুজ হলে চাৰিটা বাহু উত্তল আৰু অবতল উত্তল মই কৈছে এটা চতুৰ্ভুজক যেটো আমি চতুৰ্ভুজৰ ফ্যামিলি বুলি কওঁ মানে চতুৰ্ভুজ কি পৰে কি চতুৰ্ভুজত পৰে যেনে সামান্তৰিক এটা চতুৰ্ভুজ ইয়াৰো চাৰিটা বাহু আয়ত এটা চতুৰ্ভুজ ইয়াৰো চাৰিটা বাহু বৰ্গ এটা চতুৰ্ভুজ ইয়াৰো চাৰিটা বাহু ৰম্বাস এটা চতুৰ্ভুজ ইয়াৰো চাৰিটা বাহু আৰু ট্ৰেপিজিয়ামো এটা চতুৰ্ভুজ ইয়াৰো চাৰিটা বাহু তে সামান্তৰিক কেনেকৈ থাকে সামান্তৰিকৰ সংজ্ঞাটো আমি এনেকৈ দিব পাৰো যে যি চতুৰ্ভুজৰ কি হয় বিপৰীত বাহুবোৰ সমান আৰু সমান্তৰাল হয় এটো এটা চতুৰ্ভুজ আঁকিলো এটো এটা এনেকৈ সমান্তৰাল আঁকিলো বিপৰীত বাহুবোৰ সমান আৰু সমান্তৰাল হলে এটো কম আমি সামান্তৰিক এনেকৈ এ বি সি ডি এটো এটা সামান্তৰিক হ'ব এটো চতুৰ্ভুজ হয় কিন্তু এটো স্পেশালি নাম এটো সামান্তৰিক হ'ব পাৰো বিপৰীত বাহুবোৰ সমান আৰু সমান্তৰাল আমি সমান্তৰাল হলে যেনেকৈ লিখিব পাৰো এ বি সমান্তৰাল চিহ্নটো এনেকৈ দিয়ে এ বি সমান্তৰাল সি ডি বা এনেকৈ লিখিব পাৰো এ ডি সমান্তৰাল বি চি হৈছে বিপৰীত বাহুবোৰ সমান আৰু সমান্তৰাল এটো ক'ব পাৰিম সামান্তৰিক তেতিয়ালে আয়তটো কেনেকৈ থাকে আয়তটো হল আয়ত এটা চতুৰ্ভুজ আয়তটো এনেকৈ থাকিব বিপৰীত বাহুবোৰ সমান থাকিব আৰু প্ৰতিটো কোণ 90 ডিগ্ৰী হলে এটো এটা আয়ত হ'ব যদি এটো দিও পি কিউ আৰ এস এটো এটা আয়ত আৰু বিপৰীত বাহুবোৰ সমান মানে এই বাহুটো সমান আৰু এইটো বাহু সমান আমি লিখিব পাৰো পি কিউ ইকুৱেল এস আৰ আৰু লিখিব পাৰো কিউ আৰ ইকুৱেল পি এস বিপৰীত বাহুবোৰ সমান আৰু প্ৰতিটো কোণ ইয়াত 90 ডিগ্ৰী আয়তৰ প্ৰতিটো কোণ 90 ডিগ্ৰী হয় এংগল পি ইকুৱেল এংগল এস ইকুৱেল এংগল কিউ ইকুৱেল এংগল আৰ প্ৰতিটো কোণ হ'ব 90 ডিগ্ৰী আয়তৰ প্ৰতিটো কোণ 90 ডিগ্ৰী এতিয়া বৰ্গ কি হ'ব বৰ্গ কাক বোলে বৰ্গটো হ'ব যে বৰ্গ এটা চতুৰ্ভুজ আৰু বৰ্গটো হ'ব চাৰিটা বাহু যদি সমান হয় তেতিয়ালে এটো হ'ব বৰ্গ আয়তৰ চাৰিটা বাহু সমান নহব পাৰে কিন্তু বিপৰীত বাহুবোৰ সমান আৰু প্ৰতিটো কোণ 90 ডিগ্ৰী আৰু বৰ্গ হ'ব বৰ্গটো এটো চতুৰ্ভুজ হয় তেতিয়ালে বৰ্গ হল চাৰিটা বাহু যদি সমান হয় তেতিয়া এটোক আমি বৰ্গ কম আৰু এ বি সি ডি এটো এটা বৰ্গ
হৈছে ইয়াৰ চাৰিটা বাহু সমান এইটো এ বি ইকুৱেল বি চি ইকুৱেল চি ডি ইকুৱেল এ ডি আৰু বৰ্গৰো প্ৰতিটো কোণ সমান মানে 90 ডিগ্ৰী বৰ্গৰ তেতিয়াহ'লে আমি ইয়াত লিখিব পাৰোঁ এংগল এ ইকুৱেল এংগল বি ইকুৱেল এংগল চি ইকুৱেল এংগল ডি এইটো হ'ব 90 ডিগ্ৰী বৰ্গৰ আৰু বৰ্গৰ প্ৰতিটো বাহু সমান আমি লিখিব পাৰোঁ এ বি ইকুৱেল বি চি ইকুৱেল চি ডি ইকুৱেল এ ডি এইটো বৰ্গৰ প্ৰতিটো বাহু সমান আৰু প্ৰত্যেকটো কোণ সমান মানে 90 ডিগ্ৰী এতিয়া হ'ল ৰম্বাছটো কেনেকৈ থাকে ৰম্বাছটো হ'ল যে ৰম্বাছৰো কি হয় চাৰিটা বাহু সমান কিন্তু প্ৰতিটো কোণ 90 ডিগ্ৰী নহ'ব 90 ডিগ্ৰী নহয় তাৰমানে এইটো হ'ব ৰম্বাছটো এনেকৈ থাকে যে প্ৰতিটো বাহু সমান আৰু কোণ সমান নহয় যেনেকৈ এ বি চি ডি এইটো এটা ৰম্বাছ হৈছে প্ৰতিটো বাহু সমান এক বাহুটো যেনেকৈ এ ডি ইকুৱেল বি চি আৰু এইটো ইকুৱেল সকলো বাহু সমান আমি লিখিব পাৰোঁ এ বি ইকুৱেল বি চি ইকুৱেল চি ডি ইকুৱেল আমি লিখিব পাৰোঁ ইকুৱেল এ ডি প্ৰতিটো বাহু সমান আৰু কোণ সমান নহয় এংগল এ ইজ নট ইকুৱেল এংগল বি ইজ নট ইকুৱেল এংগল চি আৰু লিখিব পাৰোঁ ইজ নট ইকুৱেল এংগল ডি প্ৰতিটো বাহু সমান নহয় কিন্তু প্ৰতিটো বাহু সমান আৰু কোণ সমান নহয় এইটোক আমি ক'ব পাৰোঁ ৰম্বাছ আৰু ট্ৰেপিজিয়ামটো কেনেকৈ থাকে ট্ৰেপিজিয়ামৰ এজৰ বিপৰীত বাহু সমান্তৰাল থাকে তেতিয়া এইটোক আমি ক'ম ট্ৰেপিজিয়ামটো এনেকৈ থাকিব যে এজৰ বিপৰীত বাহু সমান্তৰাল থাকিব এইটোক আমি ট্ৰেপিজিয়াম ক'ব পাৰোঁ যেনেকৈ এ বি চি ডি যদি নাম দিওঁ এ বি চি ডি এইটো এটা ট্ৰেপিজিয়াম এইটো এটা চতুৰ্ভুজত পৰা যিহেতু চাৰিটা বাহু এই বাহুটো বিপৰীত বাহু এজৰ বিপৰীত বাহু সমান্তৰাল থাকিব আমি লিখিব পাৰোঁ এ ডি সমান্তৰাল বি চি তেতিয়াহ'লে এইটো কোৱা হয় ট্ৰেপিজিয়াম এতিয়া আমি আলোচনা কৰিম এই যিটো চতুৰ্ভুজৰ ফেমিলি যিটোক আমি ক'ব পাৰোঁ সামান্তৰিক আয়ত বৰ্গ ৰম্বাছ আৰু ট্ৰেপিজিয়াম ইয়াৰ কিছুমান ধৰ্ম আছে এই ধৰ্মৰ বিষয়ে আমি আলোচনা কৰিম প্ৰথমে চতুৰ্ভুজৰ ধৰ্ম হ'ল কি চতুৰ্ভুজ এনেকৈ থাকিব চাৰিটা বাহু থাকিব চাৰিটা বাহু হ'লে এইটো এটা চতুৰ্ভুজ এইটো এ বি চি ডি হয়নে এইটো এটা চতুৰ্ভুজ মনত ৰাখিব লাগিব যে চতুৰ্ভুজৰ যিটো চাৰিটা কোণ আছে চাৰিটা বাহু হ'লে চাৰিটা কোণ থাকিব আৰু চাৰিটা কোণৰ সমষ্টি কিমান হয় 360 ডিগ্ৰী আমি যেনেকৈ আগত পাইছিলোঁ ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী হয় ঠিক তেনেকৈ চতুৰ্ভুজৰ চাৰিটা কোণৰ সমষ্টি কিমান হ'ব 360 ডিগ্ৰী এ বি চি ডি ইকুৱেল 360 ডিগ্ৰী হ'ব চতুৰ্ভুজৰ চাৰিটা কোণৰ সমষ্টি 360 ডিগ্ৰী আৰু চতুৰ্ভুজৰ এইটো কৰ্ণ কয় যেনেকৈ এ আৰু চি এ বি চি ডি যদি এটা চতুৰ্ভুজ হয় আৰু এ চি যদি আমি সংযোগ কৰোঁ এইটো এ চি আমি সংযোগ কৰিলোঁ আৰু বি ডি আমি সংযোগ কৰিলোঁ পুনৰ তেতিয়াহ'লে এইটো কোৱা হয় কৰ্ণ এ চি আৰু আমি বি ডিক আমি কৰ্ণ বুলি ক'ম এইটো কোৱা হয় কৰ্ণ চতুৰ্ভুজৰ দুটাই কৰ্ণ থাকে এতিয়া আমি সামান্তৰিকৰ ধৰ্মৰ বিষয়ে ক'ম যে সামান্তৰিক ধৰ্ম হ'ল সামান্তৰিকটো কেনেকৈ আছিলে যে বিপৰীত বাহুবোৰ সমান্তৰাল তেতিয়াহ'লে এইটো আছিলে সামান্তৰিক যদি এ বি চি ডি এইটো এটা সামান্তৰিক আৰু এইটো এটা চতুৰ্ভুজ হয় তেতিয়াহ'লে ইয়াত দুটা কৰ্ণ পাম আৰু প্ৰতিটো চাৰিটা কোণৰ সমষ্টি আমি 360 ডিগ্ৰী পাম এতিয়া সামান্তৰিকৰ ধৰ্ম হ'ল সামান্তৰিক এডাল কৰ্ণই সামান্তৰিকটোক দুটা সৰ্বসম ত্ৰিভুজত ভাগ কৰে তাৰমানে এটা কৰ্ণ যদি আঁকো ছাপ'জ আমি এ চি এটা কৰ্ণ আঁকিলোঁ হ'ল এই কৰ্ণডালে কি কৰে এইটো যিটো দুটা ত্ৰিভুজ পোৱা কৰ্ণডাল যেতিয়া আঁকিছোঁ এ চি কৰ্ণ তেতিয়া দুটা আমি ত্ৰিভুজ পাইছোঁ ত্ৰিভুজ কি পাইছোঁ এটা হ'ল এ বি এটা চি হয়নে সৰ্বাংগসম ত্ৰিভুজ এ চি ডি দুটা ত্ৰিভুজ পাইছোঁ ত্ৰিভুজ এ চি ডি এই দুটা ত্ৰিভুজ পাইছোঁ ত্ৰিভুজ এইটো এ বি চি আৰু ত্ৰিভুজ এ চি ডি এই দুটা ত্ৰিভুজ পাইছোঁ এই দুটা ত্ৰিভুজ কি সমানে দুটা ভাগত ভাগ হয় তাৰমানে এই ত্ৰিভুজ দুটা সমান আৰু এই কৰ্ণডালে কি কৰে দুটা সমান ত্ৰিভুজত ভাগ কৰে তাৰপিছত এটা সামান্তৰিকৰ বিপৰীত বাহুবিলাক সমান থাকে তাৰমানে এ ডি ইকুৱেল লিখিব পাৰোঁ বি চি আৰু মই আগতে কৈছোঁ আৰু এ বি ইকুৱেল ক'ব পাৰোঁ আমি চি ডি বা ডি চি এই বিপৰীত বাহুবোৰ কি হয় সমান হয় হৈছে তাৰমানে লিখিব পাৰোঁ
AD ইকুৱেল BC আৰু লিখিব পাৰোঁ AB ইকুৱেল CD বিপৰীত বাহুবোৰ সমান হয় এটা সামুদ্ৰিকৰ বিপৰীত কোণবিলাকো সমান হয় তাৰমানে এংগল A যেটো কোণ হ'ব এই কোণটোৰ লগত এই কোণটো সমান হ'ব আমি লিখিব পাৰোঁ এংগল A ইকুৱেল এংগল C আৰু এংগল B ইকুৱেল এংগল D তাৰমানে এই কোণটো যিমান হ'ব এই কোণটো কিমান এই কোণটো যিমান হ'ব এই কোণটো কিমান এটো যদি 100 ডিগ্ৰী হয় এটো 100 ডিগ্ৰী হ'ব এটো যদি 50 হয় এটো 50 হ'ব বিপৰীত কোণবিলাক সমান হয় এটা সামুদ্ৰিক কৰ্ণ দুডাল পৰস্পৰ সমদ্বিখণ্ডিত হয় যদি কৰ্ণ দুটা লাগিছে এটো এটা AC কৰ্ণ আৰু এটো আমি BD এডাল কৰ্ণ আঁকিলো দুডাল কৰ্ণ আঁকিলো কৰ্ণ দুডালে কি হয় সাপোজ ধৰিলো এটো আমি O বিন্দু সেট কৰিছে এটো এটা কৰ্ণ AC এটা কৰ্ণ BD এটা কৰ্ণ এই কৰ্ণ দুডালে এই ইয়াত কাটিছে O বিন্দু দিলো ধৰিলো এটো O বিন্দুত কাটিছে এটা যত কাটিব এটো সমানে দুটা ভাগত ভাগ হয় তাৰমানে আমি ক'ব পাৰো যে BO এই BO ইকুৱেল DO তাৰমানে এটো দুটা ভাগত ভাগ হৈছে এটো সমান তাৰ পিছত আমি ক'ব পাৰো AO ইকুৱেল CO তাৰমানে কৰ্ণ দুডাল কি কয় সমানে দুটা ভাগত ভাগ হয় হৈছে এটা সামুদ্ৰিকৰ যিকোনো এজোৰ ওচৰা-ওচৰি কোণৰ মাপৰ সমষ্টি 180 ডিগ্ৰী বা দুই সমকোণ যিকোনো ওচৰা-ওচৰি তাৰমানে এই কোণটো সামুদ্ৰিকৰ এই কোণটো আৰু এই কোণ দুটা যোগফল আমি 180 ডিগ্ৰী হ'ব সামুদ্ৰিকৰ এংগল A প্লাস সমষ্টি তাৰমানে এংগল A প্লাস এংগল B ইকুৱেল 180 ডিগ্ৰী হ'ব হৈছে বা এই কোণ যেটো বা এই কোণটা আমি এনেকৈ হ'ব পাৰে এংগল A প্লাস এংগল D ইকুৱেল 180 ডিগ্ৰী হ'ব এটো 180 ডিগ্ৰী হ'ব আমি আলোচনা কৰিম আয়তৰ ধৰ্ম আয়ত কেনেকৈ থাকে আয়ত হল বিপৰীত বাহুবোৰ সমান থাকে এটো এটা আমি কম আয়ত এনেকৈ থাকে আমি নাম দিব পাৰো A B C D এটো এটা আয়ত তাৰমানে এটো AD আমি লিখিব পাৰো AD ইকুৱেল BC আৰু লিখিব পাৰো AB ইকুৱেল CD হৈছে আৰু আয়তৰ প্ৰতিটো কোণ সমান তাৰমানে 90 ডিগ্ৰী হয় এংগল A ইকুৱেল এংগল B ইকুৱেল এংগল C ইকুৱেল এংগল D প্ৰতিটো কোণ আয়তৰ 90 ডিগ্ৰী হয় হৈছে আয়তৰ প্ৰতিটো কোণ 90 ডিগ্ৰী এতিয়া যেহেতু আয়তৰ কি হয় যে কৰ্ণ দুডাল সমান হয় আয়তৰ কৰ্ণ দুডাল যেনেকৈ কি হ'ব কৰ্ণ দুডাল কি হ'ব আমি AC এডাল কৰ্ণ আৰু BD এটা কৰ্ণ তেতিয়ালে আয়তৰ এই কৰ্ণ দুডাল সমান হয় সদায় AC কৰ্ণ ইকুৱেল কি হ'ব BD এই কৰ্ণ দুডাল সদায় সমান থাকে আমি ক'ব পাৰো যে যেহেতু আয়ত এটা সামন্ত্ৰিক এটো এটা সামন্ত্ৰিক হ'ব গতিকে আমি ক'ব পাৰো আয়ত সকলো আয়ত সামন্ত্ৰিক কিন্তু সামন্ত্ৰিক সকলো আয়তটো যেটো সামন্ত্ৰিক হয় সেইকাৰণে সামন্ত্ৰিক যিখিনি ধৰ্ম আছিলে এটো আয়তৰ লগত ধৰ্মৰ লগত একে মানে আয়তৰ ধৰ্ম আৰু এই সামন্ত্ৰিকৰ ধৰ্ম একে হ'ব সামন্ত্ৰিক যেটো মানে যেহেতু আয়ত এটা সামন্ত্ৰিক হয় সেইকাৰণে সামন্ত্ৰিকৰ যিখিনি আমি আগত ধৰ্ম পাইছো এটো সামন্ত্ৰিকৰ ধৰ্ম আৰু আয়তৰ ধৰ্ম একে হৈছে খালি এক্সট্ৰা কি আছে আয়তৰ সামন্ত্ৰিকৰ প্ৰতিটো কোণ 90 ডিগ্ৰী নাছিলে কিন্তু আয়তৰ প্ৰতিটো কোণ 90 ডিগ্ৰী সমান হৈছে এটো ডিফাৰেন্স তাৰ পিছত বৰ্গৰ ধৰ্ম কি আছিলে বৰ্গ কেনেকৈ থাকে বৰ্গটো চাৰিটা বাহু সমান থাকে বৰ্গৰ আৰু প্ৰতিটো কোণ বৰ্গৰ 90 ডিগ্ৰী এটো এটা বৰ্গ চাৰিটা বাহু সমান এটো A B C D এটো যদি এটা বৰ্গ হয় আমি ক'ব পাৰো কি AB ইকুৱেল BC ইকুৱেল CD ইকুৱেল AD প্ৰতিটো বাহু সমান আৰু প্ৰতিটো কোণ 90 ডিগ্ৰী এংগল A ইকুৱেল এংগল B ইকুৱেল এংগল C ইকুৱেল এংগল D প্ৰতিটো কোণ কিমান হ'ব 90 ডিগ্ৰী হ'ব বৰ্গৰো কি হয় কৰ্ণ দুডাল সমান হয় বৰ্গৰ যেটো কৰ্ণ যেটো এটো সাপোজ ধৰিলো O বিন্দুত সেট কৰিছে তেতিয়ালে বৰ্গৰ কৰ্ণ দুডাল সমান আৰু বৰ্গৰ কি হয় বৰ্গ এটা সামন্ত্ৰিক হোৱাৰ বাবে সামন্ত্ৰিকৰ সকলো ধৰ্ম বৰ্গৰো একে মানে বৰ্গ এটা সামন্ত্ৰিক হয় তেতিয়ালে এটো সামন্ত্ৰিকৰ ধৰ্ম একে হ'ব যেহেতু বৰ্গ এটা সামন্ত্ৰিক হয় যে সামন্ত্ৰিকৰ ধৰ্ম আমি আগত যিখিনি পাইছো এইখিনি সব একে খালি ইয়াত বৰ্গটো ইয়াত প্ৰতিটো কোণ 90 ডিগ্ৰী চাৰিটা বাহু সমান আৰু কৰ্ণ দুডালো পৰস্পৰ সমান আৰু কি হয় এই কৰ্ণ দুডাল পৰস্পৰ লম্বভাৱে সমদ্বিখণ্ডিত হয় মানে ইয়াত যেটো যত কাটিছে ইয়াত 90 ডিগ্ৰী হিচাপে ভাগ হ'ব এটো 90 ডিগ্ৰী পৰস্পৰ লম্বভাৱে সমদ্বিখণ্ডিত হ'ব
বৰ্গৰ প্ৰতিটো কোণ ইয়াত 90 ডিগ্ৰী হিচাপে ভাগ হ'ব বুজিছে এতিয়া আমি ৰম্বাসৰ ধৰ্ম কি আছিলে ৰম্বাসটো কি আছিলে এটা হ'ল ৰম্বাস কেনেকৈ আছিলে দেখাত এনেকৈ ৰম্বাসৰ চিত্ৰটো এনেকৈ আছিলে তেতিয়াহ'লে এ বি চি ডি এইটো হ'ল ৰম্বাস কি হয় চাৰিটা বাহু সমান কিন্তু প্ৰতিটো কোণ সমান নহয় এইটো ৰম্বাস আছিলে তে ৰম্বাসৰ কৰ্ণ পৰস্পৰ লম্বভাৱে সমদ্বিখণ্ডিত হয় যেটো কৰ্ণ এইটো পৰস্পৰ লম্বভাৱে সমদ্বিখণ্ডিত হয় ইয়াত 90 ডিগ্ৰী প্ৰতি কোণ 90 ডিগ্ৰী হয় ৰম্বাসৰ আৰু ৰম্বাসৰ কোণ কেইটা কৰ্ণ দ্বাৰা দ্বিখণ্ডিত হয় যেটো ৰম্বাসৰ যেটো কোণ আছে এইটো যেটো কৰ্ণ আঁকিম এই কৰ্ণডালে কি কৰে এই কোণটোক দুটা সমানে দুটা ভাগত ভাগ হ'ব যদি আমি এইটো ও বিন্দু সেট কৰে তাৰমানে আমি ক'ব পাৰো এংগল বি এ চি যেটো এইটো কোণ বি এ চি এই কোণটো সমান হ'ব এংগল চি এ ডি কি হয় তাৰমানে এই পুৰা এই কোণটোক এই কৰ্ণডালে দুটা সমান দুটা ভাগত ভাগ কৰে এটো ৰম্বাসৰ ধৰ্ম বাকিখিনি ৰম্বাসৰ যেহেতু এটা সামান্তৰিক সেইকাৰণে সামান্তৰিক সকলো ধৰ্ম ইয়ালৈ ৰম্বাসৰ সৈতে একে হয় এতিয়া আমি ডিসকাস কৰিম পাইথাগোৰাছৰ উপপাদ্যটো মানে কি যে সমকোণী ত্ৰিভুজৰ অত্ৰিভুজৰ মাপৰ বৰ্গ আন দুটা বাহুৰ মাপৰ বৰ্গৰ সমষ্টি সমান তাৰমানে এটা পাইথাগোৰাছৰ উপপাদ্য যেটো এটো একমাত্ৰ সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত প্ৰযোজ্য সমকোণী ত্ৰিভুজ আছিলে যে এটা কোণ 90 ডিগ্ৰী যদি হয় তেতিয়াহ'লে এটো সমকোণ যদি ধৰিলো এ বি চি এটো এটা সমকোণী ত্ৰিভুজ এটো কোৱা হয় লম্ব বা উন্নতি আছিলে আৰু এটো হ'ল অতিভুজ বা কৰ্ণ বুলি কম আৰু এটো কম আমি ভূমি আছে তেতিয়াহ'লে পাইথাগোৰাছৰ উপপাদ্য মতে হ'ব যে কৰ্ণ স্কয়াৰ ইকুৱেল লম্ব স্কয়াৰ প্লাস এটো আমি ক'ব পাৰো ভূমি স্কয়াৰ এটো হ'ল পাইথাগোৰাছৰ উপপাদ্য এই যে পাইথাগোৰাছৰ উপপাদ্য ইয়াৰ সহায়ত আমি কি কৰিব পাৰো যে সমকোণী ত্ৰিভুজৰ যিকোনো তিনটা বাহু আছে তিনটা বাহুৰ পৰা যিকোনো দুটা বাহু যদি দিয়া থাকে দুটা বাহুৰ মাপ দিয়া থাকে তেতিয়াহ'লে 3 নম্বৰ বাহুটোৰ মাপ আমি অটোমেটিক ওলাব পাৰো ধন্যবাদ